নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি যিটো পাতৰ কথা ক'বলৈ গৈ আছোঁ, সেই পাতটো আমাৰ অসমৰ প্ৰায়বোৰ মানুহেই খাদ্যত ব্যৱহাৰ কৰিছে। সেই পাতটো হৈছে নৰসিংহ পাত। এই পাতৰ 100টাতকৈও অধিক ঔষধি গুণ আছে। যদিহে আমি নৰসিংহ পাত নিয়মিত খাদ্যত ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ দেহৰ প্ৰায়বোৰ বেমাৰ ভাল কৰি দিব পৰা শক্তি থাকে। আপোনালোকে বহুতে নিশ্চয় জানে যে আমাৰ দক্ষিণ ভাৰতৰ মানুহবোৰে সকলোবোৰ খাদ্যত নৰসিংহৰ পাত ব্যৱহাৰ কৰে। বন্ধু বান্ধৱীসকল, নৰসিংহ পাতত বহুত বেছি পৰিমাণে প্ৰ'টিন আৰু বিটা কেৰোটিন থাকে, যিয়ে আমাৰ খাদ্যৰ সোৱাদ বঢ়োৱাটো সহায় কৰে। এই পাতত থকা এণ্টি-অক্সিডেণ্ট গুণৰ কাৰণে আমাৰ দেহত থকা কলেষ্ট্ৰলৰ পৰিমাণ বাঢ়িবলৈ নিদিয়ে। যদিহে আমি নৰসিংহৰ পাত আমাৰ খাদ্যত নিয়মিত ব্যৱহাৰ কৰোঁ, তেন্তে হাৰ্ট এটেকৰ সম্ভাৱনাও বহুত পৰিমাণে কমি যায়। নৰসিংহ পাতে আমাৰ লিভাৰটো বেক্টেৰিয়া আৰু ভাইৰেল ইনফেকশ্যনৰ পৰাও বচাই ৰাখে। লগতে লিভাৰত হোৱা চিৰচিছ, হেপাটাইটিছ আদি বিভিন্ন বেমাৰৰ পৰা ৰক্ষা কৰে। নৰসিংহ পাতত থকা এণ্টি-অক্সিডেণ্ট, এণ্টি-ফাংগেল আৰু এণ্টিবেক্টেৰিয়েল গুণৰ বাবে আমাৰ ছালৰ কাৰণেও বহু উপকাৰী হয়। নৰসিংহ পাতত থকা পোষক পদাৰ্থই আমাৰ চুলি মজবুত কৰি ৰাখে আৰু লগতে চুলি পকাৰ পৰাও ৰক্ষা কৰে। নৰসিংহ পাত আমাৰ পেটৰ কাৰণে অমৃতৰ সমান কাম কৰে। ই পেটত হোৱা এচিডিটি, বদহজমি আদি নাইকিয়া কৰি ৰাখে, লগতে পেটত থকা এচিডৰ মাত্ৰা সন্তুলন কৰি পেটটো শান্ত কৰি ৰাখে। যদিহে আপুনি সদায় ৰাতিপুৱা খালী পেটত 3 মাহ একেৰাহে নৰসিংহৰ পাত বা ইয়াৰ ৰস খাবলৈ আৰম্ভ কৰে, তেন্তে ডায়েবেটিছ, মেদবহুলতা আৰু বিভিন্ন বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। ভাল লাগিলে লাইক কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আগলৈও আমাৰ এনেকুৱা ভিডিঅ'বোৰ চাই থাকিব পাৰে। আজিলৈ বাই বাই এণ্ড টেক কেয়াৰ।